আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি হওয়া দেখা পাই আছো আমি দেখা পাই আছো নহয় হয়ে আছে আমার সেনেকে কিছুমান মানুহ মৃত্যুত মুখত পৰিছে কোনো মানে দেখৰেখ কৰা মানুহ নাই আৰু এচিএমএছ তো একদম মানে এক সাইড টানিছে হি মালিক ফর হি জালান ফর আমি গম পাইছিল এই হীৰালাল কেৰকেটা বুলি কোৱা মানুহ তাক কোনে বনাইছিল এচিএমএছৰ প্ৰেসিডেন্ট কোনে বনাইছিল আমি পাতিছিলো ৰাইজে পাতিছিলো কিন্তু আজি ৰাইজ কিয় হিচোৱা নাই কি হি তো আজি আহিব লাগিছিল ইয়াতে যে কি হৈছে মোৰ ৰাইজ কি কৰি আছে তাতে বেয়া যদি কৰিছো তেওঁ আহি বুজাব লাগে না নাই কক তেওঁ তো আহি আমাক বুজাব পাৰে হি এটা এচিএমএছৰ প্ৰেসিডেন্ট আমি পাতিছিলো কিন্তু আজি আমাক মানে যিজন মানুহ যদি হি ৰাখিছে বি ব্লকত আমাৰ এটা বাগিচাখন এ ব্লক বি ব্লক মানে দূৰ দূৰ হয়তো সেই কাৰণে দুটা ভাগ কৰিছে কিন্তু এটা বি ব্লকৰ মানুহ হি ইয়াতে আহিব নিদিয়ে হিদিনাখন এটা মহিলা আহিছিল সালমি কুজুৰ তাক ঘূৰাই দিছে ঘূৰাই দিয়াৰ পিছত বেচাৰি আমাক ফোন কৰিছে মই ধৰণা দিয়া যাওয়াৰ কাৰণে মোক ঘূৰাই দিছে ঠিক আছে ঘূৰিয়া তই ঘূৰিয়া আমি মানিম তেওঁলোকৰো কথা মানিম কিন্তু একদিন প্ৰতিশোধ ল'ম আমি সেনেকৈ কৈছোঁ কিন্তু এনেকৈ ধৰি যদি আমি বাগানখনত আমি কাম কৰিব নোৱাৰোঁ সেইকাৰণে ইমান বেয়া মানুহ আমাক নালাগে এই ৰাজাজ জালানক হি য'ত গুৱাহাটীত কিমান তাৰ নিউজ চাইছোঁ আমি ক'ত ক'ত কি কৰিছে কি কৰা নাই সেইবিলাকো চাইছোঁ আমি গতিকে আমাৰ ইয়াত যাতে সেই ষড়যন্ত্ৰ কৰিব নোৱাৰে বুলি আমি মানে কওঁ আৰু কৰিব নেদিওঁ আমি গতিকে নহ'লে আমাৰ ইমানখিনি যে শ্ৰমিক আজি আমাক লাত মাৰাৰ কাৰণে ভৰি দাঙিছে হি লাত মাৰাৰ কাৰণে ভৰি দাঙিছে কিয় কি আজি লিজত দিব ইমান মাটি কালি চাহ গছ হাটাও এতিয়াৰ পৰাই আৰম্ভ কৰিছে টি কিবা বোলে গ্ৰীণ টি কিবা বোলে চিটি আমি কাগজ এই চিটিচি মাৰাৰ কাৰণে চাপাত ছিঙি আছিলোঁ এতিয়া গ্ৰীণ টি বনাবৰ কাৰণে তাৰ যদিও লাভ হৈছে ভাল কথা কিন্তু গাছটো ভাল কৰিব লাগে না নালাগে গাছটো জাখলা বনাই দি আছে আমাৰ মানুহ এতিয়া পাত ছিঙিব পৰা নাই এই হাতৰ বাকলা গুচি যাই আছে তো চাগজ আমি বনাব লাগে আমি সর্দার কৰোঁ বাগানত আমি দেখা পাওঁ চাগজ কেনেকৈ হৈ আছে মানুহ এটা মাটি কয় বাইদেউ আমি কেনেকৈ ছিঙিম ইমান শকত হৈ গৈছে আগতটো ছিঙি লৈ গৈছে তলতটো এৰি দিছে তো আমি কৈছোঁ ঠিক আছে যেনে আছে সেনেকৈ থাকিব দিয়া না কি কৰিবা কৈ নাই এনেহ'লে গাছ বেয়া হ'ব তেতিয়াহ'লে ছিঙা বুলি কৈছোঁ মই ছিঙি দিয়া যিখিনি পাৰা সেইখিনি ছিঙি দিয়া তো ইমান সি বেয়া কৰি আছে আমাৰ বাগিচাত আমি এতিয়া বুৰ্বক হৈ অহা নাই আজিৰ দিনত কোনো মহিলা বুৰ্বক নহয় যদিও কাগজে কলমে আমি নাই তথাপিও আমাৰ আউট নলেজ আছে আমাৰ চকু আছে কাণ আছে ক'ত কি কৈ আছে সেইটোও শুনিছোঁ ক'ত কি কৰি আছে সেইটোও চাই আছোঁ আজি ইমান হণ্ডা চণ্ডা লৈ যে লগ কাটি আছে সেই লগ আমাৰ ফেক্টৰীত জমা আছে নেকি আমি যদি এতিয়া বিচাৰোঁ আছে নেকি ক'ত গৈছে আমি সিদিনা ইতিমধ্যে বাটাবাৰীত আমি খবৰ পাইছোঁ তাতে বড় ল'ৰা এটা আমাক কৈছে মই নাম নকম সেই ল'ৰা কৈছে খুৰী আপুনি গাছগেলা কি বাগানত ধ্বংস কৰি দিব নেকি বোলে নহয় বাবা কিয় বোলে আমাৰ গাঁৱত কাঠ মেলত লৈ গৈছে কোনে মফিজ লৈছে মফিজ কোনে আমাৰ বাগানত একো নহয় আমাৰ মফিজ কি হয় একো নহয় তাৰ তিৰি কাম কৰি আছিল তেতিয়াহে হি কিবা এটা আছিল কিন্তু আজি জালান আহিলে মফিজৰ লগত কিয় ঘূৰি থাকে বাগান ধ্বংস কৰাৰ কাৰণে আমি যেতিয়া নেকি কাম কৰোঁ একবেলা কাম কলম কাটা কাম খলনি কাম গাছ চাফা কৰা কাম তেতিয়াহে মফিজৰ কথা শুনি ৰাজেশ জালানেও কি কৰিছে দুয়োজনৰ টেকনিক খাটাই আমাক ঠিকা কামত সেই 2টা বজাক লগিন ৰাখিছে আমাক 2টা বজাত ৰাখিছিল না নাই কক হ্যাঁ আমি 1 ঘণ্টা 1.5 ঘণ্টাত যদি নিৰিখ দিয়া আমি নিৰিখ পুগাইতো আমি ঘৰত যামে সেই জায়গাত আমাক 2টাক লগিন ৰাখিছে কিয় সেইবিলাক কিয় দুৰ্নীতি কৰিব এনেহেন দুৰ্নীতি কৰা কিবা মালিক আমাক নালাগে জালান আমাক নালাগে জালান হাটাও বাগান বাঁচাও জালান হাটাও বাগান বাঁচাও ইমান মানুহ ৰিটায়াৰ কৰিছে ৰিটায়াৰ কৰাৰ পিছত আমাক অতি শীঘ্ৰে আমাক 3 মাহ বা 2 মাহ বা 90 দিন ৰৰ ভিতৰত আইনমতে ভেকেন্সি পাৰমেট দিব লাগে হিটো দিয়া নাই ইমান ৰাইজ আছে সব ফালতু এটা মানে
চিলিপালা কৰি থৈ দিছে, চিলিপালা আগত নাছিল। আজি যদি মই মৰিছোঁ, এক সপ্তাহৰ ভিতৰত যদি দৰখাস্ত লিখি দিছে, কালি মোৰ ল'ৰা বা মোৰ ছোৱালী পাৰ্মিট হৈছিল। আৰু আজিকালি কিয় নহয়, কিয় নহয়? বাগিচা মানে ধ্বংস কৰাৰ মানে ৰাস্তা বিচাৰি আছেহি। আমি মানি নলওঁ। আমাক ভেকেঞ্চি পাৰ্মিট লাগব, 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 লাগে নানি লাগে, লাগি নানি লাগে কাহা। আমাক ভেকেঞ্চি পাৰ্মিট লাগব। তাৰপিছত আমাক ৰিটায়াৰ হোৱা মানুহকেইটাৰ গ্ৰেজুৱেটি টাকা 1 নম্বৰত লাগব। আজি 20 বছৰ আগত যিবিলাক মানুহ মৰি শেষ হৈ গৈছে, তেওঁলোকৰ ৰিটায়াৰ গ্ৰেজুৱেটি টকা সেই অলপ পইচাটো আনি আমাক লিষ্ট দেখুৱাই আছে। হঠাৎ হটাও, এই সব চালবাজি নাই চলেগা, নাই চলেগা, নাই চলেগা, নাই চলেগা, নাই চলেগা। গতিকে মই এইখিনিয়ে কৈছোঁ যে বাগানটো যেনেকৈ চলিব লাগে, আমি বহুত আগৰ দিনৰ পৰা কাম কৰি আহিছোঁ। আগৰ যিবিলাকে আমি পাইছিলোঁ, মানে আমি কোনো ধৰ্ণা দিয়া নাই, কোনো কাজিয়া পেচাল কৰা নাই। আমাক আগৰ মালিকবিলাকে আমাক ধুনীয়াকৈ চলাই লৈ গৈছিল। বহুত আগৰ কথা কৈছোঁ দেই মই। কিন্তু এতিয়া সেই ৰাজেশ জানাত সোমাৱাৰ পিছত আমি যিখিনি পাব লাগে সেইখিনি আমি একো পোৱা নাই। মানে খালি সাপ্তাহিক আৰু মান্থলি যিটো দৰমহা আছে সেইখিনিয়ে দি আছে, ৰেচন আৰু ডেইলি ৰেটৰ ৰেচন আৰু দৰমহাটো সেই টাইমলি দি আছে। কিন্তু কিমান তাৰিখৰ দৰমহাটো কি কৰিছে তেওঁ, 6 দিনৰ দৰমহাটো মানে হাফ দিছে। সেনেকৈ মানুহ চলিব পাৰে নেকি? হা, নাই ঘৰ, নাই দুৱাৰ, একো নাই, ঘৰো দিয়া নাই আমাক। সি বোলে ঘৰ বনাব অহা নাই, তেতিয়াহ'লে ইমান ডাঙৰ ডাঙৰ বিল্ডিং কিয় বনাব খুজি আছে তাই? আৰু এই মাটিটো আমাৰ মানুহে, আমাৰ লেবাৰ শ্ৰমিকসকলে মানে মাটিত ঘৰ বনাইছিলে। সেই ঘৰটো তৰফৰ কৰি কি কৰিছে এতিয়া? সেই লিজত দিছে। এই মাটিটো কোনে মানে অধিকাৰ দিলে তেওঁক? আমাৰ মাটি, আমাৰ শ্ৰমিকৰ মাটি। ইয়াতে মানে চাহ বাগিচা ৰোৱাৰ কাৰণে সেইখিনি জাগা আছে, কিন্তু তেওঁ কি কৰিছে? তাতে মানে লিজত দিছে। তাৰপিছত ডাঙৰ ডাঙৰ বিল্ডিং বনাব, কিবা কৰিব, সেইটো তাৰ আশা আছে। সেই আশা আমি পূৰ্ণ হ'ব নিদিওঁ। আমি লাগে প্ৰাণ দিম, তেজ দিম, তথাপিও আমি সেই জাগা আমি কাঢ়ি ল'ব নিদিওঁ। কোনো বিল্ডিং হ'ব নিদিওঁ, কোনো লিজত দিয়া নহ'ব। আৰু সেই আমাৰ যিটো বাগিচাৰ গছ, সেই গছৰ তলত থাকি আমি পাত ছিঙো। কিমান ৰ'দ, কিমান বৰষুণত আমাক সেই চিৰিজ গাছে আমাক জীয়াই ৰাখিছে। সেই কাটি আজি ক'ত বোলে বাটাবাৰী, ক'ত বোলে এলঙামাৰী, ক'ত বোলে বৰপেটা ৰ'দ। কিয় যাব আমাৰ লগটো? কিয় যাব? আৰু আমি কিয় নাপাওঁ? ঘৰ ৰিপেয়াৰিং কৰাৰ কাৰণে যদি আমি কাঠ খুজিব আহোঁ, তেতিয়াহ'লে নাই হোগা, ये देरी नहीं सकेगा, ये यो करेगा, ये यो करेगा, टेलर बनाएगा, आमका बनाएगा, ढामका बनाएगा। तो लेबार কি কৰিব? কাৰ কাৰণে এই বাগিচাখন জীয়াই আছে? এই গছবিলাক যে কাটিছে বেলেগ চাৰ গছ এতিয়া পুৰুপ আছে। যিজন মানুহ গছ কাটে তেওঁক মাতি আনক। ইয়াতে আমাক চিয়াদি কৰিবলৈ আহে, মাতক। সি কেইটা গছ কাটিছে তাৰ তাতে হিচাপ আছে। কোনে জড়িত আছে এই গছত এচিএমএছ জড়িত থকা বুলি মই কম। এচিএমএছ জড়িত থকা বুলি কম। এচিএমএছ কিয় সেইবিলাক ফলো কৰা নাই? কিয় বন্ধ কৰা নাই? কি কাৰণত বন্ধ কৰা নাই? গতিকে সি জালানৰ লগত পুৰা পেকিং আছে তাই। সি কি জানি পাইছে টপলা, সেইকাৰণে আমাৰ ভালে শ্ৰমিকৰ ভালে মাত নামাতে। হা, প্ৰেছ মিট দিছিলে। হা, ৰাজেশ জালানৰ পক্ষত প্ৰেছ মিট দিছিলে। আমি শুনা পাইছোঁ কালাপ, আমাৰ বাগিচাৰ কালাপ আছে, তাতে মানুহ গোট খাইছিল। প্ৰেছ মিট হ'ব বুলি মানুহ গোট খাইছিল তাতে। এতিয়া প্ৰেছ মিট দিয়া বুলি শুনা পাইছোঁ, কিন্তু নিজ চকুৰে দেখা নাই। কিন্তু কথাটো সঁচা, সি প্ৰেছ মিট দিয়া বুলি আমি ৰাতিপুৱাই খবৰ পাইছোঁ। এটা কি আহ্বান জনাব? আমি এইটোৱে জনাওঁ, এই জালান হাতাব লাগে, এই বাগিচাখন আমি বাচাব লাগে। এই বাগিচা আমি কাৰো আণ্ডাৰত আমি এনেকৈ মানে ক্ষতি হ'ব নিদিওঁ। বাগিচাখন মানে ৰাজেশ জালান বিভিন্ন ধৰণত। আৰু মহিলাবিলাকক আমি যেতিয়া কামত যাওঁ, লাজৰ কথা। এতিয়া কি কম? নিজৰ ল'ৰা, নিজৰ ছোৱালী বা বোৱাৰী ইয়াতে বজাই হৈ আছে। ইমান বেয়া বেয়া গালি পাৰিছে আমাক। এইটো বাইদেউটো আছে, ইয়াক কৈছে তই, মই কম নেকি কথাটো? সি কি কৈছে? কামৰ ক্ষেত্ৰত হয়তো আমাক গালি দিব পাৰে যে ইমান দেৰি কৰি আহিছা তোমালোকে, ঘূৰি যা। আমি ঘূৰি গেলো হয়, কিন্তু সি কি কৈছে? যাও, इतना देर करके आता है, रात भर गान मारा, अभी इतना देर में आया है, साला बहन चौथ लोग নেকি কৈছে আমাক। এইটো সহ্য হ'ব নেকি? হ্যাঁ, কোনবাই মানুহ খালি ৰাতিটো গান মাৰাই থাকে নেকি? এই সালা চোৰৰ বাচ্চা জালান, তোৰ তিৰি চলি নাই, সালা তোৰ তিৰি চলি নাই। সেইকাৰণে
কাৰণে আমি বাগিচাত নাহোঁ আৰু সেইকাৰণে এনেহেন গুণ্ডাগৰ্দি মালিক আমাক নালাগে একদম নালাগে। তো এইখিনিয়ে মই কৈছোঁ আৰু বাইদেউ ক'ব দুই আখৰ মান প্ৰাপ্যৰ অধিকাৰ লৈ আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ। আজি ধৰি 5 দিন হ'ল, আজি অন্তিম দিন হয়। তো আজি আমাৰ ইয়াত ধৰ্ণা কাৰ্যসূচীৰ উদ্দেশ্য এইটোৱেই আছে, যিহেতু আমাক ৰাজেশ জালানে আমাৰ চাহ বাগিচাখনক তেওঁৰ হস্তক্ষেপত লৈছে। যিকোনো মানে কিবা কিবি ভিতৰুৱা কিবা কিবি খেলা মেলি আছে, কিন্তু তাৰ মাজতে তেওঁ হস্তক্ষেপ কৰিছে। কিন্তু হস্তক্ষেপ কৰাৰ মাজতে তেওঁ কিছুমান মানে ভাল এনেহেন ব্যৱহাৰ কৰা নাই। কিছুমান ন্যায্য দাবী আছে, এইবিলাক পূৰণ কৰিব পৰা নাই। আজি আমি দেখিবলৈ পাই আছোঁ আমাৰ তেখেতে অহাৰ আগতে কিমান 64জনক ৰিটায়াৰমেণ্ট দিয়া হৈছিল। তেওঁলোকক কিন্তু এতিয়ালৈকে PF টকা আদায় দিয়া হৈছে, কিন্তু গ্ৰেজুৱেটি পইচা দিয়া নাই, তেওঁলোকৰ ভেকেঞ্চি ফিল আপ কৰা হোৱা নাই। যিহেতু এটা আমাৰ লেবাৰ এক্টত নিয়ম আছে, পাৰ্মানেণ্ট ৰিটায়াৰ হোৱাৰ পিছত 3 মাহৰ পিছত তাৰ ভেকেঞ্চি ফিল আপ কৰি দিয়া হয়। এইটো নিয়মে আছে আৰু এইটো কিবা PF অফিচৰ পৰা ৰিলেটেড নাই। ইয়াত আমাৰ বাগানৰে মেনেজাৰৰ ওপৰত নিৰ্ভৰ কৰে। সি যদি ইচ্ছা কৰে আজি আমাৰ এই যিটো ভেকেঞ্চি ফিল আপ আছে এইটো কৰিব পাৰে, কিন্তু এতিয়ালৈকে তেওঁ কৰা নাই। ইয়াত কি উদ্দেশ্য, তেওঁ ইয়াত কি ৰহস্য আছে? এইটোতো ইমান জটিল কাম নহয়, যিটো ভেকেঞ্চি ফিল আপ এইটো কৰি দিবা কিয় টান পাই আছে? আজি নিশ্চয় ইয়াত কিবা ৰহস্য আছে। আজি আমাৰ বাগানক যিহেতু এই পাৰ্মানেণ্ট বাগান হয়, এইটো কি ফাল্টু বাগান বনাব খুজি আছে চাগে, আৰু পিছত কিবা নানা ধৰণৰ ৰিজৰ্ট ৰেষ্টুৰেণ্ট খোলাৰ কাৰণে কিবা পৰিকল্পনা কৰি আছে। সেইকাৰণে তেওঁ আজিলৈকে ভেকেঞ্চি ফিল আপ কৰা নাই। যিহেতু এইটো ইমান জটিল কাম নহয়, সেইকাৰণে আমি ইয়াক মানে হুকিয়াই দিব খুজিছোঁ। যদি তেখেতে যদি আমাৰ ভেকেঞ্চি ফিল আপ কামটো যদি সোনকালে যদি পূৰণ নকৰে, তেনেহ'লে আমি বাগান বন্ধ কৰিম, ফেক্টৰী বন্ধ কৰি দিম। ইয়াৰ এই ধৰ্ণা কাৰ্যসূচী যদি আজি তেখেতক আমি হুকিয়াই দিব খুজি আছোঁ। যদি আপুনি যদি আমাৰ যি চাহ শ্ৰমিকসকলৰ ন্যায্য দাবী আছে, তেখেতক যদি পূৰণ কৰাত যদি অৱহেলা কৰি আছা, প্ৰতাৰণি কৰি আছা, কিন্তু আপুনি হুঁচিয়াৰ হওক। আগন্তুক দিনক কিন্তু বাগান চলাবলৈ আপুনি সুযোগ নাপাব ভালকৈ। আজি আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰি আছোঁ, সেইটোত কিন্তু আপুনি ভালদৰে আমাক অৱহেলা কৰি আছে। এইটো ভাল হিচাপে আপুনি গ্ৰহণ কৰা নাই, কিন্তু আমি পিছত কিন্তু বেয়া জংগী আন্দোলন গঢ়ি তুলিম। ইয়াৰ কাৰণে আপুনি এতিয়া আমি আপোনাক হুকিয়াই দি আছোঁ, যিহেতু আপোনাৰ এতিয়া সময় আছে। আমাৰ যিটো ভেকেঞ্চি ফিল আপ কৰিব লগা আছে, এইটো সোনকালে কৰক, নহ'লে আপুনি কিন্তু ভালকৈ আপুনি বাগান চলাব নোৱাৰিব। আমি ফেক্টৰী বন্ধ কৰি দিম। আমাৰ আচাৰ সংগঠনৰ পৰা আপোনাক হুকিয়াই দি আছোঁ। আৰু যিটো আমাৰ চাহ শ্ৰমিকসকলৰ ঘৰ দুৱাৰ ভালকৈ ঠিক কৰিব লাগে, এইটো কৰিব লাগে নিয়মতে। আজি এতিয়া বৰষুণ দিন আহি পৰি গৈছে, আমাৰ টিং লাইনত গৈ চাবি। আপুনি ফেক্টৰীত আহি আড্ডা কৰিলে নহ'বতো। আপুনি এবাৰ টিং লাইনত যাই চাওক, তাতে কি অৱস্থা থাকে আমাৰ আদিবাসীসকলে, চাহ শ্ৰমিকসকলে। গোটেই দিনটোত বাগানত ৰ'দ বৰষুণত ঝিকি কাম কৰি থাকে, আৰু ঘৰতো যাই যদি ভালকৈ শুব নাপায়, তো এই যদি মালিক হিচাপে যদি তেখেতে যদি এইবিলাক নিৰীক্ষণ নকৰে, কাই কৰিব? আৰু আমাৰ বাগানত SMS কমিটি আছে যিসকল, তেখেত যদি হুঁচিয়াৰ হওক, একপক্ষভাৱে কাম কৰিব নালাগে। তেখেত জালানৰ পক্ষ হৈ কাম কৰিব নালাগে, আমাৰ সমূহ চাহ শ্ৰমিক হৈ কাম কৰিব লাগে। তেখেতে আজি কি বুলি ভাবি আছে? কালি সংবাদ মেল দি আছে, কিহৰ ওপৰত দি আছে? চাহ শ্ৰমিকৰ ওপৰত এটাও ভাল কথা কোৱা নাই তেখেতে। আমাৰ হাঁচা সংগঠনক বিৰোধ কৰি আছে, আমাৰ চাহ শ্ৰমিকসকলৰ ওপৰত বিৰোধ কৰি আছে। ৰাজেশ বোলে সকলোতকৈ ভাল নেকি? ভগৱান ৰূপত নেকি তেখেত ব্যৱহাৰ কৰে নেকি? আজি যদি চাওক, টিং লাইনত যাই চাওক কি অৱস্থাত থাকে আমাৰ চাহ শ্ৰমিকসকলে। আমাৰ চুকদা লাইনত চাওক, ঘৰ দুৱাৰ নাই, ঝিকি থাকে। এইবিলাক কোনে চাব? আৰু আমাৰ বাগানত এতিয়াও কাটি বিক্ৰী কৰি আছে। আমাৰ এই বাৰেঙাবাৰীত চাব, মায়াংবাৰীত চাব, এইফালে বিলাই আছে ঠিকাদাৰ ব্যৱস্থা কৰি। এইবিলাক কোনে চাব? আৰু কালি মানে একপক্ষভাৱে তেওঁ যে সংবাদ মেল পাতি এইবিলাক কৈ আছে যে ৰাজধানী এইটো দি আছে, এইটো দি আছে। আমি দেখি পাই আছোঁ, আমি নথি পত্ৰ আছে আমাৰ ওচৰত। সেইকাৰণে আমি সপ্তাহজুৰি কাৰ্যসূচী ধৰিবলৈ সাহস কৰি আছোঁ, নহ'লে কোনে সাহস কৰিব? আমাৰ ওপৰত প্ৰমাণ পত্ৰ আছে বুলি আমি এইবিলাক কাৰ্যসূচী লৈ আছোঁ। তো সেইকাৰণে আমি হুকিয়াই দি আছোঁ, যদি আপুনি বাগান চলাব ইচ্ছা আছে, ভালকৈ চলাওক, ভালকৈ আমাৰ প্ৰাপ্য আছে এইবিলাক আদায় কৰক, নহ'লে আপুনি কিন্তু বিপদৰ সন্মুখীন হ'ব পিছত বাগান চলোৱাৰ কাৰণে। আৰু এইটোৱে থাকিল আমাৰ আদিবাসী সংগঠনৰ পৰা।
गोजोनथाव खौरां नोंथाङा देग्लायनि बैसागु बोथोराव बर' हारिनि हारिमुनि गोदान गोदान आगर एरनायनि दख'ना गाननो लुगैदोंना नोंथाङा जिंगा दासि बर' हारिनि हारिमुनि बायदि आगरनि दख'ना गाननो मोजां मोनग्रा आइजोफोरनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं जोंलारि दख'ना गला बे गलाया क'क्राझार सहरनि साखाथियाव थानाय खोदोमतला सोरांफुरियाव दं जेराव नोंथाङा मोननो हागोन गुबुन गुबुन रोखोम आगरनि दख'ना जेरै आगर गुबै आर'नाइ फारौ मेगन दावराइ मोख्रेब बिदन माथा बिदन आगर जिं आगर इन्दि जि आरो मुगा बायदि बायदि गावखौ समायहोनो गोसो जानाय आइजो एबा गाननो गोसो गुदुं जानाय आइजोफोरा 9365598157 आरो 9365582232 बे जानबुं अनजिमायाव जगाजग खालामनो हागोन।